রাষ্ট্ৰীয় পতাকা উত্তোলনৰ কাৰ্যসূচীৰ পাছতে এইবাৰ মাৰ্চ পাষ্ট প্ৰদৰ্শন কৰিবলৈ লোৱা হৈছে। প্ৰথমতে আছে চিৰাং ডিষ্ট্ৰিক্ট এক্সিকিউটিভ ফ'ৰ্চ, প্লাটুন নম্বৰ 1, প্লাটুন কমাণ্ডাৰ SI AB নিপেন কৃষ্ণ ঘোষ, চিৰাং ডিষ্ট্ৰিক্ট এক্সিকিউটিভ ফ'ৰ্চে আজিৰ এই মাৰ্চ পাষ্টৰ নেতৃত্ব বহন কৰিছে। প্লাটুন কমাণ্ডাৰ SI AB নিপেন কৃষ্ণ ঘোষ, পৰৱৰ্তী 54th BSSB কেম্প বিজনি আনন্দ বজাৰ।